बाक्सानि सासे फरायसुलिया गावनि रोंगौथि सिफुंनि देंखोजों गावखौ बुहुमाव सिनायथि होनो लुबैयो। आसामाव टेलेन्टनि फारसे उन जानानै थायाखै हिन्जाव माहारिखौ लोरबां सानजाया। गावनि रोंगौथिजों सोराङाव फैदों बाक्सानि सासे फरायसुलिया। बाक्सा जिल्लानि बिफा भूमिधर दास आरो बिमा हिमाश्री दासनि सासेल' फिसाजो हियामिष्टा दासआ सिफुंनि देंखोजों बुहुमखौ देरहासार होनो लुबैयो। जाला बिबि किसान कलेजनि सेथि सेमिस्टाराव फरायबाय थानाय सासे फरायसुलिया सिगांनिफ्रायनो न'आवनो सिफुं सुनो सोलोंबाय थायोमोन। गोसोआव साहस लानानै आखायाव सिफुं लानानै दावगालांदों जेरैथिंबो गंसेनि उनाव गुबुन गंसे जौस्राङाव। सिफुंनि देंखोजों नों आं बयनिबो नायगिरिफोरनि गोसोखौ मुहि होदों। जोबोद गोरिब नखरनि बे फरायसुलिया दिनैसिम गुबुन गुबुन स्केलनि सिफुंबो बायनानै लानो हायाखै आरो बिमा बिफायाबो दिन हाजिरासो मावनानै नखर सालायो। गोसोआव सिफुं सुनानै आवगायलांनायनि गोबां सिमां दं हियामिष्टाया, नाथाय नखराव गैयैनि जाहोनाव गोसोनि साननाय एबा लुबैनायखौ सुफुंनो एबा थांखिखौ होसोनायाव जेंनाजों सोलिनो गोनां जादों। बेनिखायनो फरायसुलिया सोरखारनिफ्राय माबा मोनसे अनसुंथाइ मोननायमोनब्ला मोजां जागौमोन होननानै खावलायदों। তোমাক প্ৰথম বাঁহী কেনেকৈ শিকিলা তুমি? মই প্ৰথমতে গান শিকিছিলোঁ। তাৰপিছত মোৰ মানে ছাৰহঁতে ধুনীয়াকৈ বাঁহী বজাই থাকে ক্লাছত, তেতিয়া মানে মোৰো ইণ্টাৰেষ্ট আহিল বাঁহী মই বজাব কেনেকৈ, ইমান ধুনীয়াকৈ বজাই বাঁহী, মোৰো ইচ্ছা গ'ল। মই তেনেকৈ বাঁহী শিকিলোঁ মণ্টু ছাৰৰ ঘৰত। ভৱিষ্যতে কি কল্পনা আছে তোমাৰ? মই এজনী গায়িকা হ'ব বিচাৰোঁ আৰু মই যেনেকৈ শিকিছোঁ তেনেকৈ মানে বেলেগকো শিকাব ইচ্ছা। মই সংগীতৰ শিক্ষয়িত্ৰী হ'ব বিচাৰোঁ ভৱিষ্যতে। দেউতা কি কৰে তোমাৰ? মোৰ দেউতাই ৰিক্সা চলায় আৰু মায়ে মানে পথাৰত ভূঁই ৰুৱে কেতিয়াবা আৰু বেলেগৰ কিবা কাম চাম কৰি দিয়ে এনেকুৱা। আৰু আপোনালোকেতো দেখাই পাইছে মোৰ ঘৰৰ অৱস্থাবিলাক কেনেকুৱা। আৰু মায়ে যিখিনি পইচা পায় বা দেউতাই যিখিনি পইচা পায় সেইখিনিৰে আমাৰ ঘৰখন নচলে আৰু মোৰ পঢ়া পাতিৰ খৰচ নোলায়। বাকী মই আৰু এনেকৈ বাঁহী কিনিব নোৱাৰোঁ বা ক'ৰবাত কিবা হ'লেও মই যাব নোৱাৰোঁ। তেনেকৈ হাজাৰ মানে সপোন আছে, বুকুত বান্ধি আছোঁ, কিন্তু মানে উলিয়াই দিব পৰা নাই সেইবিলাক। প্ৰমোদ বড়ো ছাৰক কিবা আহ্বান জনাবা নেকি? ছাৰক এইটো ক'ব বিচাৰোঁ যে মোক যাতে অলপ সহায় কৰে, কাৰণ মোক যদি সহায় কৰে তেতিয়াহ'লে মই মোৰ লগত থকা প্ৰতিভাবোৰ উলিয়াই দিব পাৰিম। মই জীৱনত আগবাঢ়ি যাব পাৰিম আৰু অসমখনৰ কাৰণে কিবা এটা কৰিবলৈ চেষ্টা কৰিম।